নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকৰ বাবে এটা বৰ সোৱাদ লগা মাংস ৰেচিপি লৈ আহিছোঁ। এই ৰেচিপিটো আপোনালোকে ঘৰত বনাই খাই খুবেই ভাল পাব। আহকচোন এই ৰেচিপিটো কেনেকৈ বনাই চাই লওঁ। ৰেচিপিটোৰ বাবে এইখিনি মাংস লৈ লৈছোঁ। ইয়াতে মই হালধি আৰু নিমখ সানি ল'ম। আৰু ইয়াতে মই ডাঙৰ চাইজৰ আলু 2টা কাটি লৈছোঁ। আৰু 6টা পিঁয়াজ, 2টা বিলাহী লৈ এইখিনি পেষ্ট কৰি লৈছোঁ। লগতে মই আদা, নহৰু আৰু শুকান জলকীয়া পেষ্ট কৰি লৈছোঁ। আৰু মাংসখিনি দিবলৈ আধা কাপ দৈ লৈ লৈছোঁ। আৰু এতিয়া দৈখিনি মাংসত দি ভালদৰে সানি ল'ম। গোটেইখিনি ভালদৰে সানি ল'ব যাতে দৈখিনি ভালদৰে মিক্স হৈ যায়। কেৰাহীটো গৰম হৈ গৈছে। এতিয়া ইয়াতে তেল দি দিছোঁ। তেলখিনি গৰম হোৱাৰ পিছত গোটা জিৰা আৰু পাঁচফোৰণ দি দিছোঁ। আৰু লগতে তেজপাত আৰু শুকান জলকীয়াও দি দিছোঁ। এতিয়া মই কালাৰৰ কাৰণে কাশ্মীৰী মিক্স পাউডাৰ আৰু 1 চামুচ হালধি অকণমান তেলত দি ভালদৰে ভাজি ল'ম। আৰু লগতে 1 চামুচ আদা নহৰুৰ পেষ্ট দি দিছোঁ। গোটেইখিনি ভালদৰে ভাজি ল'ব। মছলাখিনি ভালদৰে ভাজি লোৱাৰ পিছত মই ইয়াতে বিলাহী আৰু পিঁয়াজৰ পেষ্টখিনি দি আৰু অলপ সময় মই ভালদৰে ভাজি ল'ম। চাওক, পেষ্টখিনি এতিয়া ৰেডি হৈ গৈছে। পেষ্টখিনি উতল আহিব ধৰিছে। ইয়াতে মই কাটি থোৱা আলুখিনি দি দিম। আলুখিনি ভালদৰে ভজা হোৱাৰ পিছত ইয়াতে মই মাংসখিনি দি দিছোঁ। গোটেইখিনি ভালদৰে ভজা হোৱাৰ পিছত ইয়াতে মই ধনিয়া পাউডাৰ, এক চামুচ জিৰাৰ গুড়ি, মিট মছলা, চিকেন মছলা, আৰু নিমখ 1 চামুচ দি ভালদৰে মিহলাই ল'ম। অলপ সময় গোটেইখিনি ভালদৰে ভাজি ল'ম। চাওক, মাংসখিনি এতিয়া ভালদৰে ভজা হৈ গৈছে। এতিয়া মই নিজৰ প্ৰয়োজন অনুসৰি মাংসখিনিত পানী দি দিছোঁ। পানীখিনি দিয়াৰ পিছত আঞ্জাখন অলপ সময় উতলিবলৈ দিম। চাওক, আমাৰ আঞ্জাখন এতিয়া ভালদৰে উতলিবলৈ ধৰিছে। আঞ্জাখন আৰু অলপ সোৱাদ লগা কৰিবৰ কাৰণে ইয়াতে মই কাটি থোৱা ধনিয়াৰ পাত মিহলাই দিছোঁ। চাওক, আমাৰ আঞ্জাখন তৈয়াৰ হৈ গৈছে। এতিয়া মই গেছটো বন্ধ কৰি নমাই থৈ দিম।
চাওক, আমাৰ মাংসৰ আঞ্জাখন এতিয়া তৈয়াৰ হৈ গৈছে। এই আঞ্জাখন আপোনালোকে ভাতৰ লগত খাই খুবেই ভাল পাব। চাওক, আঞ্জাখন দেখিবলৈ খুবেই সুন্দৰ হৈছে। এই ৰেচিপিটো বনাবলৈ বেছি সময় নালাগে। আপোনালোকে এবাৰ ঘৰত বনাই খাই চাব। ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।